যোৰহাট সাংস্কৃতিক মঞ্চ আৰু মনজ্যোতি ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিগত বছৰসমূহৰ দৰে এইবাৰো এলানি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। আজি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত প্ৰায় 2 কোটিৰো অধিক ফল-মূলৰ লগতে বিভিন্ন ফুলৰ গছ ৰোপণ কৰে যোৰহাট সাংস্কৃতিক মঞ্চ আৰু মনজ্যোতি ফাউণ্ডেশ্যনৰ পৰিয়ালবৰ্গই। বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা অৱসৰপ্ৰাপ্ত বিজ্ঞানী যোৰহাট সাংস্কৃতিক মঞ্চৰ মুখ্য উপদেষ্টা ডক্টৰ পৰাণ বৰুৱাক এখনি ফুলাম গামোচাৰে ওলগ জনাই মনজ্যোতি ফাউণ্ডেশ্যনৰ সঞ্চালক বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডক্টৰ দিব্যজ্যোতি বৰাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শেষত অংশগ্ৰহণ কৰা দুয়োটা অনুষ্ঠানৰ সদস্যসকলৰ লগতে সমূহ সংবাদ মাধ্যমক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে যোৰহাট সাংস্কৃতিক মঞ্চৰ সম্পাদক প্ৰসেনজিৎ লাহনে। নিউজ ডেস্ক ৰিপৰ্ট আছাম ওৱান। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যোৰহাট সাংস্কৃতিক মঞ্চই যোৰহাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যিখন চৌহদ সেই চৌহদত আজি গছপুলি ৰোপণৰ পদক্ষেপ লৈছে যোৱা 20 বছৰবোৰৰ দৰে। যোৰহাট সাংস্কৃতিক মঞ্চৰ সচিব সম্পাদক শ্ৰীযুত প্ৰসেনজিৎ লাহন ডাঙৰীয়াৰ উদ্যোগত আচলতে আমি সকলোৱে একগোট হৈ পেলাই আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছোঁ। কেৱল সাংস্কৃতিক কাৰ্যসূচীয়ে নহয়, বিভিন্ন সময়ত যোৰহাট সাংস্কৃতিক মঞ্চই বিভিন্ন দুখীয়া দৰিদ্ৰ লোককো সহায় সাহায্য কৰি আহিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আজিৰ পৰিৱেশ দিৱসটোত বিশ্ব পৰিৱেশ দিৱসটোত এটা কথা ক'বলৈ মন গৈছে যে ৰাতিপুৱাই কালিও দেখিছোঁ আমাৰ যোৰহাট সাংস্কৃতিক মঞ্চৰ সম্পাদক শ্ৰীযুত প্ৰসেনজিৎ লাহন ডাঙৰীয়া আৰু ধ্ৰুৱপ্ৰসাদ বৰুৱা লগ লাগি যোৱা বছৰ যিকেইটা পুলি ৰুইছিলে সেই পুলিকেইটাৰ কেনেকৈ আছে ধুনীয়াকৈ চাই মেলি চাফ চিকুণ কৰি থৈ আহিছেগৈ। গতিকে এইটো এটা আচলতে লেখত ল'বলগীয়া কথা বুলি ভাবিছোঁ। আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ, অসমৰ সকলো লোককে যিসকলে আজি পুলি ৰুইছে তেখেতসকলে যাতে পুলিবিলাকৰ তত্বাৱধান লৈ ভৱিষ্যত দিনলৈকে অহা বছৰ তাৰ পিছৰ বছৰ যাতে সেই একেখিনি পুলি যাতে ভালদৰে মানে লহপহকৈ বাঢ়ি উঠে তাৰ ব্যৱস্থা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। সৰ্বপ্ৰথমেই পৰিৱেশ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আৰু যোৰহাট সাংস্কৃতিক মঞ্চ আৰু মনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত আজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত আমাৰ যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত যি গছপুলি ৰোপণ কাৰ্যসূচী চলি আছে, আমি যোৰহাট সাংস্কৃতিক মঞ্চৰ প্ৰত্যেকজন সদস্যই আচলতে গোটেই কামটোত জড়িত হৈ পৰিছোঁ। আৰু যোৰহাট সাংস্কৃতিক মঞ্চই প্ৰথমৰ পৰাই এই প্ৰতিবাৰে আচলতে এই পৰিৱেশ দিৱসটোৰ লগত সংগতি ৰাখি গছপুলি কাৰ্যসূচী ৰোপণ কৰে। এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ লৈছে আচলতে যোৰহাট সাংস্কৃতিক মঞ্চৰ সাধাৰণ সম্পাদক তথা অসমৰ জ্যেষ্ঠ সংগীত শিল্পী শ্ৰদ্ধা প্ৰসেনজিৎ লাহন ককাইদেৱে। গতিকে আমি এই খুব অন্তৰেৰে এই গোটেই কাৰ্যসূচীটোত আমি জড়িত হৈ পৰিছোঁ। আৰু যোৰহাট সাংস্কৃতিক মঞ্চ আজিৰ তাৰিখত কেৱল যোৰহাটৰ সাংস্কৃতিক অনুষ্ঠান হৈ থকা নাই, অসমৰ এটা অগ্ৰণী অনুষ্ঠানলৈ এটা পৰিগণিত হৈছে। আৰু যোৰহাট সাংস্কৃতিক মঞ্চই আচলতে কেৱল সাংস্কৃতিক ধাৰাটো অক্ষুণ্ণ ৰখা নাই, অসমৰ সামাজিক জগতখনৰ লগত বা সামাজিক দায়বদ্ধতাৰে যোৰহাট সাংস্কৃতিক মঞ্চ আগবাঢ়িছে। আমি প্ৰতিজন সদস্য যোৰহাট সাংস্কৃতিক মঞ্চৰ গৌৰৱান্বিত। যোৰহাট সাংস্কৃতিক মঞ্চৰ সভাপতি ডাঙৰীয়া, উপসভাপতি ডাঙৰীয়া, সাধাৰণ সম্পাদক প্ৰমুখ্যে প্ৰতিজন যোৰহাট সাংস্কৃতিক মঞ্চৰ সদস্যই আচলতে খুব উদ্যোগী আৰু যথেষ্ট এই দিশত আগবাঢ়িছে। গতিকে পুনৰবাৰ সকলোলৈকে অভিনন্দন জনাইছোঁ। এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাৰ বাবে সকলোলৈকে অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।